हेलो बंधुসকল, আজিৰ ভিডিঅ'ত আমি অৰ্থনৈতিক বিকাশ, অৰ্থনৈতিক উন্নয়ন, মানৱ উন্নয়ন, অৰ্থনৈতিক পৰিকল্পনা আৰু নীতি আয়োগৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ আগতে যদি চেনেলটোলৈ নতুন আহিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো বজাই দিবা যাতে নতুন ভিডিঅ' আহিলে সোনকালে পাব পাৰা। আৰু ভিডিঅ'টো চাই যদি কিছু পৰিমাণে উপকৃত হোৱা বুলি ভাবা তেন্তে ভিডিঅ'টোক লাইক এটা কৰি দিবা আৰু বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ঠিক আছে, আৰু কমেণ্ট থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম বিষয়বস্তু হৈছে অৰ্থনৈতিক বিকাশ কি। মনত ৰাখিবা, অৰ্থনৈতিক বিকাশ, অৰ্থনৈতিক উন্নয়ন, মানৱ উন্নয়নৰ সূত্ৰ বা ধাৰণা একে নহয়, তিনিটাৰ মাজত ডিফাৰেঞ্চ আছে, পাৰ্থক্য আছে। ঠিক আছে, তো আমি প্ৰথমতে অৰ্থনৈতিক বিকাশ কি জানি লওঁ। অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। ঠিক আছে, দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় যদি বৃদ্ধি হয় তেনেহ'লে অৰ্থনৈতিক বিকাশ হৈছে বুলি ক'ব পৰা যায়। এতিয়া আমি জানিব লাগিব জাতীয় আয় কি। ঠিক আছে, জাতীয় আয় হৈছে দেশ এখনৰ এটা নিৰ্দিষ্ট বছৰত উৎপাদিত হোৱা সৰ্বমুঠ সা সামগ্ৰীৰ মুদ্ৰাগত মূল্য। ঠিক আছে, এটা নিৰ্দিষ্ট বছৰত দেশ এখনত উৎপাদিত হোৱা সকলোবোৰ সা সামগ্ৰীৰ মুদ্ৰাগত মূল্য হৈছে জাতীয় আয়। ঠিক আছে, এতিয়া নেক্সট আহিব জনমূৰি আয় কি। দেশ এখনৰ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে বা ভাগ কৰিলে যি পোৱা যায় সেইটোৱে হৈছে জনমূৰি আয়। ঠিক আছে, জাতীয় আয়ক ইংৰাজীত নেশ্যনেল ইনকাম বুলি কোৱা হয় আৰু জনমূৰি আয়ক ইংৰাজীত পাৰ কেপিটা ইনকাম বুলি কোৱা হয়। তো আমি বুজি পালোঁ অৰ্থনৈতিক বিকাশ কি। দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হোৱাকে কি বুলি কোৱা হয়, অৰ্থনৈতিক বিকাশ বুলি কোৱা হয়। ঠিক আছে, আমাৰ নেক্সট আহিব হৈছে অৰ্থনৈতিক উন্নয়ন কি। আমি ইতিমধ্যে অৰ্থনৈতিক বিকাশ কি জানিব পাৰিছোঁ, অৰ্থনৈতিক উন্নয়ন কি আমি এইটোৱে জানিব পাৰিম। মনত ৰাখিবা, দেশ এখনৰ অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। ঠিক আছে, কিয় নোৱাৰোঁ আমি এতিয়া জানিব পাৰিম। যেতিয়া বৰ্ধিত জাতীয় আয়ৰ বৃহৎ অংশটো জনসংখ্যাৰ এটি ক্ষুদ্ৰ ব্যক্তিৰ হাতত কেন্দ্ৰীভূত হয় আৰু জাতীয় আয়ৰ ক্ষুদ্ৰ অংশটো বৃহৎ জনসংখ্যাৰ হাতলৈ যায়, তেতিয়া আমি দেশখনৰ অৰ্থনৈতিক উন্নয়ন হৈছে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। ঠিক আছে, আমি এইটো কথা মনত ৰাখিব লাগিব যে অৰ্থনৈতিক বিকাশৰ অৰ্থ হৈছে সীমিত, কিন্তু অৰ্থনৈতিক উন্নয়নৰ অৰ্থ হৈছে বহল, বৃহৎ। ঠিক আছে, তো আমি এতিয়া গম পালোঁ যে দেশ এখনৰ অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ, কিন্তু মনত ৰাখিবা যে দেশখনৰ অৰ্থনৈতিক উন্নয়ন হ'বলৈ হ'লে দেশখনৰ অৰ্থনৈতিক বিকাশ হ'বই লাগে। ক্লিয়াৰ? আমি ইতিমধ্যে গম পালোঁ যে অৰ্থনৈতিক বিকাশ কি, অৰ্থনৈতিক উন্নয়ন কি। আমাৰ নেক্সট পইণ্টটো আমি এতিয়া আলোচনা কৰিম। নেক্সট পইণ্টটো হৈছে মানৱ উন্নয়ন। মানৱ উন্নয়ন কি আমি এতিয়া জানিব পাৰিম। মানৱ উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন নিৰ্বাহৰ মান, আৰ্থসামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নক বুজায়। ঠিক আছে, বুজি পাইছা? মানৱ উন্নয়ন কিদৰে নিৰ্ধাৰণ কৰা হয় আমি এতিয়া জানিব পাৰিম। মানৱ উন্নয়ন নিৰ্ধাৰণ কৰাৰ বাবে ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম সংস্থাই প্ৰতি বছৰতে এখন প্ৰতিবেদন তৈয়াৰ কৰে আৰু এই প্ৰতিবেদন তৈয়াৰ কৰাৰ সময়ত তেওঁলোকে তিনিটা সূচকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। এই সূচক তিনিটা কি কি এতিয়া আমি জানিব পাৰিম। সূচক তিনিটা হৈছে প্ৰত্যাশিত আয়ুস, 2 নম্বৰ হৈছে শিক্ষা আৰু 3 নম্বৰ হৈছে জীৱন নিৰ্বাহৰ মান। ঠিক আছে, এই তিনিটা সূচক যিবোৰ দেশত বেছি ভাল উন্নত সেইবোৰ দেশৰ মানৱ উন্নয়ন উন্নত, আৰু যিবোৰ দেশত অনুন্নত সেইবোৰ দেশৰ মানৱ উন্নয়ন অনুন্নত। ঠিক আছে,
তো আমি প্ৰথমতে আলোচনা কৰোঁ প্ৰত্যাশিত আয়ুস কি। শিশুৰ জন্মৰ সময়ত কিমান বছৰলৈ জীয়াই থাকিব বুলি আশা কৰা হয় সেইটোৱে হৈছে প্ৰত্যাশিত আয়ুস। ঠিক আছে, শিশু এটি জন্মৰ সময়ত কিমান বছৰ বয়সলৈ জীয়াই থাকিব পাৰে সেইটো হৈছে প্ৰত্যাশিত আয়ুস। প্ৰত্যাশিত আয়ুস গড় হিচাপত উলিওৱা হয়। ঠিক আছে, গড় হিচাপত উলিওৱা হয়। অনুন্নত দেশত প্ৰত্যাশিত আয়ুস কম হয় আৰু উন্নত দেশত প্ৰত্যাশিত আয়ুস বেছি হয়। ঠিক আছে, নেক্সট আহিব শিক্ষা। শিক্ষাৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্কৰ সাক্ষৰতা আৰু প্ৰাথমিক, মাধ্যমিক আৰু অন্যান্য প্ৰশাসনসমূহৰ নামভৰ্তিকৰণৰ অনুপাত নিৰ্ণয় কৰি সেই অনুপাতৰ ভিত্তিত শিক্ষা আৰু শিক্ষা বা জ্ঞানৰ স্তৰ নিৰ্ধাৰণ কৰা হয়। ঠিক আছে, উন্নত দেশত শিক্ষাৰ মানদণ্ড নিশ্চয়ভাৱে উন্নত আৰু অনুন্নত দেশত শিক্ষাৰ মানদণ্ড নিশ্চিতভাৱে অনুন্নত হৈ আছে। এইটো এটা সূচক, মানৱ উন্নয়ন নিৰ্ধাৰণ কৰা এইটো শিক্ষাটো এটা সূচক। ঠিক আছে, 3 নম্বৰ সূচক হৈছে জীৱন নিৰ্বাহৰ মানদণ্ড বা জীৱন নিৰ্বাহৰ মান। এই জীৱন নিৰ্বাহৰ মানদণ্ড মনত ৰাখিব, আমি সকলোৱে জানো যে উন্নত দেশত জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত হয় আৰু অনুন্নত দেশত জীৱন নিৰ্বাহৰ মানদণ্ড নিম্ন হয়। ঠিক আছে, তো এই 3টা সূচকৰ ওপৰত নিৰ্ধাৰণ কৰি মানৱ উন্নয়ন হৈছে উন্নত হৈছে নে অনুন্নত হৈছে আমি জানিব পাৰোঁ। ঠিক আছে, আমাৰ নেক্সট পইণ্টটো হৈছে অৰ্থনৈতিক পৰিকল্পনা কি। অৰ্থনৈতিক পৰিকল্পনা কি আমি এতিয়া জানিব পাৰিম। নিৰ্ধাৰিত এটি সময়ৰ ভিতৰত কিছুমান সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে দেশৰ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিশ দৰ্শনেই হৈছে অৰ্থনৈতিক পৰিকল্পনা। আমাৰ দেশত প্ৰতি 5 বছৰে মূৰে মূৰে অৰ্থনৈতিক পৰিকল্পনা হাতত লোৱা হয় আৰু সেইবাবে আমাৰ দেশৰ অৰ্থনৈতিক পৰিকল্পনাৰ নাম পঞ্চবাৰ্ষিক পৰিকল্পনা। প্ৰতিটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰে বিভিন্ন বেলেগ বেলেগ লক্ষ্য থাকে, উদ্দেশ্য থাকে আৰু সামগ্ৰিকভাৱে অৰ্থনৈতিক পৰিকল্পনাৰ উদ্দেশ্যবোৰ হৈছে 1 নম্বৰ উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা। উন্নয়নৰ হাৰ যিটো সেইটো দ্ৰুতগতিত বৃদ্ধি কৰা। 2 নম্বৰ হৈছে আৰ্থসামাজিক বৈষম্য দূৰ কৰা। 3 নম্বৰ হৈছে দৰিদ্ৰতা দূৰ কৰা। 4 নম্বৰ হৈছে নিয়োগৰ সা সুবিধা বৃদ্ধি কৰা। নেক্সট হৈছে আন্তঃৰাজ্যিক বৈষম্য দূৰ কৰা, আন্তঃৰাজ্যিক যি বৈষম্য থাকে সেইবোৰ দূৰ কৰা। আৰু নেক্সট হৈছে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা। আৰু কিছুমান উদ্দেশ্য আছে, এই উদ্দেশ্যবোৰ প্ৰধান মুখ্য উদ্দেশ্য বুলি কোৱা হয় অৰ্থনৈতিক পৰিকল্পনা। ঠিক আছে, অৰ্থনৈতিক পৰিকল্পনা কোনে পৰিচালনা কৰে? অৰ্থনৈতিক পৰিকল্পনা পৰিচালনা কৰিছিল পৰিকল্পনা আয়োগে। পৰিকল্পনা আয়োগ 1950 চনত গঠন কৰা হৈছিল, কিন্তু 2014 চনত যেতিয়া NDA গভৰ্ণমেণ্ট আহিল তেতিয়া অৰ্থনৈতিক পৰিকল্পনা এবলিছ কৰা হ'ল, বন্ধ কৰি দিয়া হ'ল। তাৰ ঠাইত নীতি আয়োগ গঠন কৰা হ'ল। আমাৰ আজি লাষ্ট পইণ্টটো হৈছে নীতি আয়োগ। নীতি আয়োগৰ সম্পূৰ্ণ অৰ্থটো হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া, NITI। ইয়াক নীতি আয়োগ বুলি কোৱা হয়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত নীতি আয়োগৰ ঘোষণা কৰিছিল আৰু সেই ঘোষণা মতে 2015 চনৰ 8 ফেব্ৰুৱাৰীত নীতি আয়োগৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল। ঠিক আছে, এতিয়া আমি জানিব পাৰিম যে নীতি আয়োগৰ সদস্য কোনবোৰ। ঠিক আছে, কোনে কোনে নীতি আয়োগৰ সদস্য হ'ব পাৰে। তো ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ হ'ব। ইয়াৰ উপৰিও এজন উপাধ্যক্ষ থাকিব আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল এই আয়োগৰ সদস্য হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলক
এই আয়োগৰ সদস্য হ'ব আৰু এজন কাৰ্যকৰী বিষয়া থাকিব, 4জন কেন্দ্ৰীয় মন্ত্ৰী থাকিব আৰু কিছুমান বিশেষজ্ঞ থাকিব। ঠিক আছে, তো এইটোৱে হৈছে নীতি আয়োগ। পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ 2014 চনত গঠন হ'ব বুলি ঘোষণা কৰা হৈছিল আৰু সেইমতে এতিয়া বৰ্তমান নীতি আয়োগে চলি আছে। পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ কাৰ্যকৰী কৰি আছে। তো এইখিনিয়ে আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই কিছু পৰিমাণে উপকৃত হৈছা বুলি ভাবিছা তেন্তে ভিডিঅ'টোক লাইক এটা কৰি দিবা, শ্বেয়াৰ কৰিবা আৰু কিবা থাকিলে কমেণ্ট কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।